হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি মই ব্লগ বনোৱাৰ কোনো প্লেনিং নাছিলে, কিন্তু এটা জেগাত আহিলোঁ, মোৰ বহুত ভাল লাগিলে, ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তো ভিডিঅ'টো চাই থাকক, ক'ত আহিছোঁ গম পাব আপোনালোকে। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো চাই থাকক। এটা বস্তু ভাল লাগে, এইবোৰ বহুত ইউনিক কৰিছে ন, এইবোৰ বস্তুটো কাৰ্ভ কৰিছে। এইটো কি মেটেল নে কি হয়, এইটো মাটিৰ নে মেটেলৰ গম পোৱা নাই। এই কাৰ্ভিংবোৰ ভাল, আমাৰ গোটেই কালচাৰবোৰো আছে আমাৰ চাগে, গোটেই আমাৰ অসমৰ নৰ্থ ইষ্টৰ হ'ব চাগে ইয়াতে। আমাৰ যিমান বিভিন্ন জনগোষ্ঠীবোৰ আছে গোটেইবোৰ কৰা আছে, কাৰ্ভিং কৰা আছে। একচুৱেলি এইটো এটা পাৰ্ক হয়, কম কোনটো পাৰ্ক হয় আপোনালোকে। মই কিন্তু আজি ফাৰ্ষ্ট টাইম আহিছিলোঁ, বহুত ভাল লাগিছে, আপোনাক গম পাব। ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ চেণ্টাৰ। মানিকা দেৱী, এইটো আৰ্টৰ হেৰি হয়। প্ৰাইচবোৰ চাইছে আপোনালোকে, 20,000 এইটো ড্ৰয়িঙৰ। এইটোৰ প্ৰাইচ কিমান হ'ব? এনি গেছ? চব মাত্ৰ 65,000। এইটো মোৰ ভাল লাগিছে কিন্তু কিবা এটা, কিন্তু প্ৰাইচো 35,000 বাৰু। এইবোৰ ড্ৰয়িঙৰ কিবা মিনিং আছে, মিনিঙৰ কাৰণে প্ৰাইচবোৰ বেছি, কিন্তু মই গম নাপাওঁ। যোনে আৰ্ট কালেক্টৰ হয় সিহঁতে গম পাব চাগে। এইটো আৰ্ট এক্সিবিশ্যন হয়। এতিয়া আমি চেণ্ট্ৰেল হল ৰুমত গৈ আছোঁ, আৰু আপোনালোকে দেখা পাইছে চাগে, অসমত যিমান জনগোষ্ঠী আছে সকলোৱে মাছ মাৰিব বিভিন্ন ধৰণৰ সামগ্ৰী ইউজ কৰে। ইয়াত সকলো ধৰণৰ মাছ মৰা সামগ্ৰীবোৰো আছে। গোটেই অসমৰ বহুত ধৰণৰ জনগোষ্ঠী আছে, সকলোৰে এটা এটা ৰাখি থৈ দিছে। ইয়াত দেখা পাইছোঁ জাকৈ, আৰু এইটো আমাৰ শুৱালকুছিৰ ৰুটটো হয়, মেপটো হয়, য'ত আমাৰ সকলোৱে জানে কিমান ফেমাছ। আৰু এইটো সকলো জানে, ট্ৰেডিশ্যনেল লুক। এইটো আমাৰ তাঁতশালটো হয়। এইটো চাই টাইটেনিকৰ হেৰি মনত পৰিছে, টাইটেনিকৰ ভিতৰত যেনেকুৱা আছিলে ইণ্টেৰিয়ৰটো, বহুত পুৰণা হেৰি ন। খালি চোৱা নাই কিমান ৰূপবোৰ চালে কিমান পুৰণা হয় ন। এইটো মোক কমপ্লিট লাগিছিল ব্ৰিটিছৰ টাইমৰ ঘৰ আছিলে। এইটো মই ইয়াৰ হিষ্ট্ৰী আৰু ওলাব লাগিব। এইটো অফিচ লাগি আছে, এতিয়া মিটিং হয়। বস্তুবোৰ হয়, আৰু আগৰ দিনত ইমান ধুনীয়া ধুনীয়াকৈ বনাইছিল বস্তুবোৰ। আৰ্কিটেক্ট যিটো ডিজাইন আছিলে, মানে কাঠেদি কিনি ইমান ধুনীয়া ঘৰ বনাইছিল। ইয়াত আমাৰ হেৰিবোৰ আছে, চব পঢ়ি চাব পৰা। ভিডিঅ'টো প'ষ্ট কৰি ল'ব আপোনালোকে লাগিলে, ভিডিঅ'টো প'ষ্ট কৰি আপুনি পঢ়িব পাৰে। তেখেতৰ আছিল নেকি?
বহুত বেছি ইউনিক হয় মানে সেইবোৰ আপোনালোকৰ আগৰ দিনৰ মানুহবোৰ কেনেকৈ আছিলে, যোনবোৰ অলপ ৰিচ আছিলে বা ডাঙৰ পজিশ্যনত আছিলে বা ব্ৰিটিছ আছিলে, সদায় এনেকুৱা এটা ঘৰত আছিলে। এইটো আমাৰ হেণ্ডলুম তাঁতশালত বনাই এইবোৰ কটনৰ কাপোৰ হয়। এইবোৰ কটনৰ চিল্ক নে কি হয় এইটো, ককুন ক্লথ, এটা চিল্ক ৰুট। এতিয়া প্ৰজেকশ্যন হৈ থাকিছে, প্ৰজেকশ্যন ৰুম হয় এইটো, প্ৰজেক্টৰ আছে ইয়াতে। ইমান পুৰণা কেমেৰাবোৰ এইবোৰ, লিখা আছে এটা কলকাতা হয়, প্ৰভিডেন্স অনাৰ আনন্দ আয়াৰ 1954-1956। সেইটো আমাৰ ডিজিটেল কেমেৰা এইবোৰ আমাৰ। নাইনটিজ 50ত আমাৰ কেমেৰা এইবোৰ। সমাদৰ পত্ৰ। আপুনি এইবোৰ ভিডিঅ'বোৰ বেছি হেৰি নকৰোঁ, নহ'লে আপোনালোকে পঢ়ি হেৰি বহুত লং হৈ যাব, আপোনালোকে প'জ কৰি পঢ়ি ল'ব। এইটো লাইব্ৰেৰী চাগে, লাইব্ৰেৰী এতিয়া নুশুনো, ওপৰত যাব লাগিব মানে, ওপৰত যাওঁ আমি। উডেন ফ্ল'ৰ এইবোৰ চব আগৰ দিনৰ, এইবোৰ কাঠৰে আছিলে আমাৰ চিৰিবোৰ, আমাৰ আগৰ দিনৰ মিউজিকেল ইনষ্ট্ৰুমেণ্ট এইবোৰ, বৰতাল, খুটতাল, পাতিতাল। আমাৰ যিমান কালচাৰেল সেইবোৰ আছে গোটেইবোৰ ইয়াতে আছে এতিয়া আমাৰ। দবা, এইবোৰ নামঘৰ চামঘৰত বহুত বেছি ইউজ হয়, জানে আপোনালোকে। আৰু গোৱালপৰীয়া হয় এইবোৰ, আমাৰ অসমৰ যিমানখিনি আমাৰ কালচাৰেল ট্ৰেডিশ্যনখিনি আছে, আমাৰ যিমানখিনি জাতি আছে, যিমানখিনি আমাৰ উপজাতি আছে, গোটেইবোৰে ইনষ্ট্ৰুমেণ্টবোৰ ইয়াত আছে। মৃদংগ, এটা আমাৰ ঢোল, খোল, পেঁপা, বাঁহী, মুৰলী এইবোৰ। কাৰহানা ৰাভাৰ হয় এইটো, গোটেইবোৰ ৰাভা জনগোষ্ঠী হয়, জানে আপোনালোকে। এইটো হাজং জনগোষ্ঠীৰ মিচিঙৰ। তাৰপৰা ওলাই আহিলোঁ, তাতে আমাৰ যিমান এক্সিবিশ্যনবোৰ আছিলে, মিউজিয়াম হয় এইটো একচুৱেলি। আগতে এইটো ঘৰ আছিলে, এইটো হেৰিটেজ ঘৰ হয়, আৰু এইটো একচুৱেলি পাৰ্কটোৰ নাম হ'ল আমাৰ মহাবাহু ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ পাৰ্ক হয় এইটো। আৰু লগত তাৰ লগত এইটো ফিল্ড হয় নহয়, কি হয় গম পোৱা নাই, কিমান কালাৰফুল হয়, এইটো কি বা হয় একচুৱেলি। আপোনালোকে যদি গম পাইছে মোক কমেণ্টত ক'বচোন, কিমান কালাৰ কৰা আছে ধুনীয়াকৈ। মই জাষ্ট ভিতৰৰ পৰা ওলাই আহিলোঁ, আপোনাক দেখালোঁ ভিতৰত কি কি আছিলে। এতিয়া বাহিৰত অলপমান দেখাই দিম আৰু। মই ভাবি অহা নাছিলোঁ ইয়াতে মই ভিডিঅ' কৰিম বুলি, এনেই ওলাই আহিছিলোঁ ছানডে আজি, ক'ত যাম বুলি। গুৱাহাটীত যাবলৈ জেগাই নাথাকে, সদায় চেম জেগাত গৈ ব'ৰ হৈ গৈছিলোঁ। তো এনেই ঘূৰি আছিলোঁ, দেখা পালোঁ আজি মহাবাহু ব্ৰহ্মপুত্ৰ আমাৰ ৰিভাৰ হেৰিটেজখন। ভাবিলোঁ এটা সোমাই যাওঁ, সোমাই বহুত ভাল লাগিলে, ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, সেইটো কাৰণে ভিডিঅ'টো বনাই ল'লোঁ। এতিয়া আমি ভিতৰৰ পৰা আহিলোঁ, মোৰ পিছত দেখা পাইছে আপোনালোকে। এইটো আমাৰ এসময়ত ঘৰ আছিলে, আমাৰ বহুত পুৰণা মানুহৰ। আপোনালোকে যদি ভিডিঅ'টো প'ষ্ট কৰি পঢ়িছে গম পাব এইটো আপোনালোকে, গোটেই হিষ্ট্ৰীখন ইয়াৰে। মই বেছি নপঢ়িলোঁ, কাৰণ হ'লে বহুত বেছি দেৰি হৈ যাব, অলৰেডি লেটো হৈ আছে। তো সেইটো কাৰণে মই ভিতৰখন দেখাই দিলোঁ। এতিয়া চাৰিওফালে আপোনালোকৰ চাৰিওফালে কি আছে দেখাই কিনে আপোনাৰ ভিডিঅ'টো শেষ কৰিম আৰু। ভিডিঅ'টো চাই অকল লাষ্টলৈ। আমাৰ মাছমৰীয়া হেৰি
আপোনাক যে গাড়ী লাগি ঘূৰিব হ'লে ইয়াতে পাব। কিন্তু বেছি ডাঙৰ এৰিয়া নহয়, নললেও চলি যায় ইয়াতে। ইয়াত চাউণ্ড বক্সৰ চাউণ্ড ওলাই আছে, চৰাই চিৰিকটি যেনেকুৱা লাগিছে গছ গছনি চৰাই চিৰিকটি আছে। বহুত ধুনীয়া লোকেশ্যনত আছে, ব্ৰহ্মপুত্ৰৰ পাৰত একদম। এতিয়া সৰু চাই এটা ষ্টেজ বনাই ৰাখিছে ইয়াতে, কিবা প্ৰগ্ৰেম চগ্ৰেম হ'ব হ'লে। অলৰেডি ৰাতি এন্ধাৰ হৈ গ'ল কাৰণে এতিয়া আপোনালোকে অলপ কম পোহৰ পাই আছে। এইবোৰ পূৰা ওলমি আছে, ক'ব গ'লে হেং হৈ আছে। আপোনাৰ এইটো পূৰা ব্ৰহ্মপুত্ৰ আপুনি দেখা পাই আছে এতিয়া এন্ধাৰ কাৰণে। আৰু বহুত ধুনীয়া হয়, মানে ইয়াৰ পৰা আপুনি ইভিনিং টাইম আহিলে, ছানছেট হোৱা টাইমত আহিলে বহুত ধুনীয়া ভিউ এটা আহে। ধুনীয়া বতাহ আহি আছে এটা। তাতে দেখিছা এইটো লাইভ পৰ্ট্ৰেইট বনাই আছে, মানে এজন আৰ্টিষ্টজনী। আৰু আপোনালোকে মোৰ সন্মুখত দেখা পাইছে এটা ধুনীয়াকৈ কেফে এটা খুলি দেখিছে। এইটো ৰেডিচন ব্লুৰ হয়, ৰেডিচন ব্লুৰ আউটলেট হয়। ইয়াতে আপোনাৰ পেষ্ট্ৰি কফি চফি পাই যাব বাৰু। অলপ অভাৰ প্ৰাইচ হয়, মানে অলপ এক্সপেঞ্চিভ হয়। তাকো এটা আহিলে ধুনীয়াকৈ ব্ৰহ্মপুত্ৰৰ বতাহটো খাব পাৰি এবাৰ। আৰু মই দেখা পাই আছোঁ এইটো কিমান ধুনীয়াকৈ বনাইছে। এটা দেখা পাই গম পাইছে কি হয়, এইটো চেছ হয়, খেলিব পৰা যাব। এইটো মুভ কৰিব পৰা যায়, এইবোৰ দেখিছেনে নাই? এতিয়া অকলে কি খেলিম আৰু মই। তাতে লুডু আছে, স্নেক লুডু আছে, ডাঙৰকৈ খেলিব পৰা। ভাল ইউনিক ক্ৰিয়েটিভিটি ইয়াতে কৰিছে এটা। আৰু ইয়াতে বহুত বস্তু, এটা বস্তু ন'টিছ কৰিছোঁ, ইয়াতে কঁঠাল গছ বহুত আছে। এইবোৰ দেখিছে, এইবোৰ গোটেইবোৰ কঁঠাল গছ হয়। এইবোৰ যিমান দীঘলকৈ আছে গোটেইবোৰ কঁঠাল গছ আছে। ডাঙৰকৈ ফ্ৰুটছবোৰ কোনোবা খায়। কিবা এটা বস্তু দেখা পাইছে, আপোনালোকক দেখাই আছোঁ মই। কি হয় এইটো? গছৰ পাত নে কিবা চৰাই হয় এইটো, কিন্তু মই দেখা পাইছোঁ বহুত কিবা অদ্ভুত বস্তু এটা। বাদুলি নেকি এইটো? যাৰ ল'ৰা ছোৱালী আছে এইবোৰ জেগাত আহি বহুত ভাল পাব। বহুত ফেমিলি ফ্ৰেণ্ডলি জেগা হয়, বহুত ধুনীয়াও হয়। তো আপোনালোকে ফেমিলিৰ সৈতে ইয়াত আহিব পাৰে ধুনীয়াকৈ। এই সৰু সৰু ল'ৰা ছোৱালীবোৰ দেখা পালে নিজৰ সৰুকালৰ দিনবোৰ মনত পৰি যায়। সৰুতে ময়ো তেনেকৈ পাৰ্কত গৈছিলোঁ। আৰু গুৱাহাটীত সেই সময়ত বহুত কম পাৰ্ক আছিলে। 10-12 বছৰমান বয়সত মই তেতিয়া মা দেউতাৰ লগত খেলিবলৈ গৈছিলোঁ পাৰ্কত। তেনেকৈ ডগীবোৰৰ ঘৰ নে মানুহৰে ঘৰ এইবোৰ? আমি ওলাই দিছোঁ, অলৰেডি বহুত লেট হৈ গৈছে। আপোনালোকে এণ্ট্ৰি কৰোঁতে ভিডিঅ' বনোৱা নাছিলোঁ, কাৰণ মই কোনো প্লেনিং কৰি অহা নাছিলোঁ ইয়াত ভিডিঅ' বনাম বুলি। কিন্তু যেতিয়া সোমালোঁ বহুত ভাল লাগিল, ভাবিছোঁ আপোনালোকক দেখুৱালেও ভাল হ'ব। সেইটো কাৰণে আজি কণ্টেণ্ট এটা হৈ গ'ল, প্লাছ আপোনালোকক দেখাই দিলোঁ। দেখা পালে গোটেই ভিডিঅ'টো। এইটো আপোনাৰ যিটো আজি পাৰ্কটো আহিছিলোঁ, নামটো আছিলে মহাবাহু ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ বুলি। বেছি পুৰণা নহয়, বহুত মানুহ আহিছিলে। আজি ছানডে বুলি, মানডে বন্ধ থাকে। আৰু কৰোণাৰ কাৰণে চাগে বহুত মানে আগৰ পৰাও খোলা নাছিলে, নতুন বেছি বছৰো হোৱা নাই এইটো মানে অ'পেন কৰা। সেইটো বহুত ধুনীয়া হয়, বহুত আমাৰ অসমীয়া সংস্কৃতি আপুনি দেখিবলৈ পোৱা যাব মিউজিয়ামটোত। আৰু আপোনাৰ ল'ৰা ছোৱালীবোৰ খেলিবলৈ বহুত বস্তু আছে খেলিবৰ কাৰণে ইয়াতে। তো ভিডিঅ'টো আৰু লং নকৰোঁ, আজি এইখিনিতে ৰাখিছোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। টাটা।